Hello everyone, আজি এতিয়া কৰি আমি এক্সাৰসাইজ 6.2 যেটো আগৰ যেটো উদাহৰণ আছিল NPR অৰ্থাৎ বিন্যাসৰ যিকিটা ফৰ্মুলা আছিল ফৰ্মুলা ইউজ কৰি বিনে যিকিটা কোৱেশ্চন কৰি থোৱা আছে উদাহৰণ হেকিটা আমি কৰিবলৈ চেষ্টা কৰো গতিকে আহক বেছি দিনকৈ আজি আমি ভিডিওটো ষ্টাৰ্ট কৰো সো আজি আমাৰ কোৱেশ্চন নম্বৰ চাও 1 ত কি আছে উদাহৰণ 1 ত কি আছে আমাৰ পেজ নম্বৰটো হৈছে পেজ নম্বৰটো মই লিখিছো পেজ নম্বৰ 226 আৰু উদাহৰণ নম্বৰ উদাহৰণ 1 সলিউশন এতিয়া আমাৰ ইয়াত আমাৰ কি আছে চাও উদাহৰণ 1 ত নাম্বাৰ 1 টো আমাৰ আছে ওলাব লাগে 6p3 মই ডাইৰেক্ট কৰি যাম ইয়াত সিম্পল এটা সলিউশন 6p3 মানে কি আছিল আমাৰ ফেক্টৰিয়েল 6 ফেক্টৰিয়েল npr n PR মানে আমাৰ কি আছিল ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাস r গতিকে আমাৰ কি হ'ব 6p3 মানে আমাৰ কি হ'ব ফেক্টৰিয়েল 6 ডিভাইডেড বাই ফেক্টৰিয়েল 6 মাইনাস 3 তাৰ মানে কি হ'ব ফেক্টৰিয়েল 6 ডিভাইডেড বাই ফেক্টৰিয়েল 3 মানে 6 into 5 into 4 into ফেক্টৰিয়েল 3 লৈকে লও তল মানে ফেক্টৰিয়েল 3 টো যেটো আছে গতিকে দুইটা আমি কেনসেল কৰিম ওপৰে তলে তাৰ মানে হ'ব 5 4 গুণ 20 6 গুণ 120 হ'ল 6 into 20 120 Next আমাৰ 2 নম্বৰটো চাও কি আছে 2 নম্বৰটোত আছে 5p1 এটা থাকে ইজি np1 মানে আসলে কি ফেক্টৰিয়েল ডাইৰেক্ট যদি আমি কৰো ব্ৰেক কৰি এনেকুৱা আসলে ফেক্টৰিয়েল n - 1 হ'ব তাৰ মানে কি হ'ব n টো লৈ ললে ফেক্টৰিয়েল n - 1 তলপিনে ফেক্টৰিয়েল n - 1 এটো কেনসেল হ'ল n আসলে গতিকে np1 মানে আমাৰ ডাইৰেক্ট যদি নোট ইউজ কৰো তেতিয়াহলে আমি 1 হে গতিকে 5p1 মানে কি হ'ব ডাইৰেক্ট 5 লিখি দিলেও ভুল নহয় নেক্সট নাম্বাৰ 3 টো চাও কি আছে নাম্বাৰ 3 টো আছে 9p4 সো এটা আমি ব্ৰেক কৰি লিখিব ফেক্টৰিয়েল 9 তলপিনে আহিব ফেক্টৰিয়েল 9 - 4 তাৰ মানে কি হ'ব 9 into 8 into 7 into 6 into ফেক্টৰিয়েল 5 লৈকে লও আর তল মানে যেহেতু ফেক্টৰিয়েল 5 আহিব গতিকে এটা কেনসেল কৰি দিও এটা এইটা পূৰণ কৰি দিও 8 9 গুণ 72 into 7 গুণ 42 আৰু এইটা পূৰণ কৰো 42 লগত 2 গুণ 4 2 গুণ 14 4 গুণ 8 4 গুণ 28 4 12 0 3 তাৰমানে কি আহিলে 3024 আহিলে গতিকে ইয়াৰ আমাৰ এনসাৰটো হৈছে 3024 নেক্সট চাও আমাৰ কি আছে 4 নম্বৰটো হেতু আছে 20p2 টো চাও আমাৰ কি আহে 20p2 এতিয়া আমাৰ 20p2 কইলে কি আহিব ফেক্টৰিয়েল 20 ডিভাইডেড বাই ফেক্টৰিয়েল 20 - 2 আহিব তাৰ মানে কি আহিব 20 into 19 ল লগত ফেক্টৰিয়েল 18 ল কি কাৰণে তলপানেটো যেহেতু আমাৰ ফেক্টৰিয়েল 18 আহিছে 20 পৰা গলে 18 হ'ল এটো কেনসেল গল গতিকে 2 9 38 লগত 0 আহিলে গতিকে ইয়াৰ আনসাৰ যে 380 নেক্সট আমাৰ চাও 5 নম্বৰটো চাও কি আছে 5 নম্বৰটো আছে 99p99 আমাৰ npn কইলা আমাৰ কি আছিল npn কইলা কি আছিল আমাৰ ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাস n মানে ফেক্টৰিয়েল n ডিভাইডেড বাই n মাইনাস n ফেক্টৰিয়েল 0 ফেক্টৰিয়েল n মানে ফেক্টৰিয়েল n কি আৰু ফেক্টৰিয়েল 0 মানে আমাৰ কি আছিল 1 আছিল গতিকে আমাৰ ফেক্টৰিয়েল n আছিল এটো আছিল আমাৰ মেইন নোটটো গতিকে এটোৰ পৰা আমি ডাইৰেক্ট লিখিব পাৰো 9npn মানে আছিল ফেক্টৰিয়েল n তাৰ মানে 99pn 99 মানে ফেক্টৰিয়েল 99 হ'ব গতিকে আমি এটো ব্ৰেক কৰি দিলে আমি ইয়াৰ এনসাৰটো পাই যাম যেহেতু এটো বহুত ডাঙৰ হ'ব গতিকে এনে কৰিব নালাগে ডাইৰেক্ট এনে ফেক্টৰিয়েল n কৰি আমি থৈ দিলে হৈ যাব এতিয়া আমি উদাহৰণ নম্বৰ 2 টো চাও কি আছে উদাহৰণ নম্বৰ 2 টোত আমাৰ npr n - 1 pr plus r into n - 1 pr - 1 আমি দেখাব লাগে এটা আমাৰ ৰাইট হ্যান্ড সাইডটো লৈ ল প্ৰথমতে যেটো ৰাইট হ্যান্ড সাইডত আছে n - 1 pr plus r n - 1 pr - 1 এটা আমি ফৰ্মুলা ইউজ কৰিলে প্ৰথমটো n - 1 টো ওপৰত ফেক্টৰিয়েল লাগিছে ডিভাইডেড বাই তলপিনে যেটো পাৰ্ট আছে হেতু ওপৰটো পৰা তলটো মাইনাস হ'ব n - 1 ৰ পৰা r টো মাইনাস হ'ব প্লাস r into ওপৰত n - 1 তলপিনে n - 1 মাইনাস তলৰ পাৰ্টটো r - 1 এতিয়া আমি কি কৰিম n - 1 টো ৰাখি দিও আৰু এই পাৰ্টটো মিলাই ল n - r - 1 কৰিলো প্লাস r into ফেক্টৰিয়েল n - 1 টো লৈ ল ইয়াৰ পৰা আমাৰ এটা স্টেপ দি দিছো n - 1 minus r plus 1 এই 1 এ কেনসেল গল তাৰ মানে আমাৰ কি থাকিলে factorial n - 1 divided by
n minus r minus 1 plus r into factorial n minus 1 to যেনেকৈ সেনেকৈ থাকক ইয়াৰ পৰা আমাৰ কি পালো factorial n minus r পালো এতিয়া আমাৰ factorial n minus 1 divided by factorial n minus r minus 1 এটো যেনেকৈ আছে তেনেকৈ ৰাখিছো plus r ইয়াৰ ওপৰৰ পাৰ্টটো যেনেকৈ আছে তেনেকৈ ৰাখিছো তলৰ পাৰ্টটো পা আমি n minus r টো বাহিৰলৈ উলিয়াই লম হেতু কৰা মাত্ৰকে যেটো থাকিব সেই পাৰ্টত এক এটা বিয়োগ হ'ব n minus r minus 1 হ'ব এতিয়া আমাৰ দুইটাটা কমন কি আছে n minus 1 n minus r minus 1 যেটো ফ্যাক্টৰিয়েল লগা হেকটা আমাৰ কমন আছে গতিকে এটা কমন ল n minus 1 n minus r minus 1 এটো কমন ললে আমাৰ কি হ'ব ইয়াৰ পৰা এটো কমন গল ইয়াত থাকিলে 1 plus r আৰু ইয়াৰ পৰা এই দুটা কমন গল গতিকে কি থাকিলে r divided by n minus r থাকিলে এতিয়া আমি এইকেইটা কৰো চাও কি আহে implies right hand side equals to factorial n minus 1 divided by factorial n minus r minus 1 এতিয়া এই ডখত যেটো আছিল আমাৰ 1 plus r divided by n minus এবাৰ লিখি লৈছো এতিয়া আমি এই ডখত আমি কি এলসিএম লওঁ লসাগু লওঁ কি ওলাই চাও n minus r into 1 is n minus r plus r whole so r cancel গল n minus 1 n minus r minus 1 into ওপৰত থাকিলে n তলত থাকিলে n minus r থাকিলে এটা আমি কি কৰো n টো আগফালে লগাই লওঁ n into n minus 1 কৰি লওঁ n minus r টো আগফালে লগাই লওঁ n minus r factorial n minus r minus 1 হল এতিয়া আমি কি কৰিম n into factorial n minus 1 টো উল্টাকে কৰিলে আমি কি হ'ব factorial n টো ভাঙিলে হেতু লাই আৰু a টো n minus r টো ভিতৰলৈ ভৰাই দিলে এই 1 টো প্লাস হৈ যাব তাৰ মানে কি হ'ব আলটিমেটলি factorial n minus r গতিকে আমি পালো কি factorial n divided by factorial n minus r পালো তাৰ পাছত গতিকে এইটো মানে আমাৰ ডাইৰেক্ট ফৰ্মুলাটো npr গতিকে আমাৰ লেফট হেণ্ড সাইডত যেটো আমাৰ উলিয়াব লাগে হেতু আমি পাই গলো গতিকে আমি আলটিমেটলি যেটো আমাৰ প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব পাৰিলো এতিয়া আমাৰ ইয়াৰ পাছৰ যে টপিক হেতু হৈছে 6.4.3 আৰু এই টপিকত আমাৰ দুটা মেইন উপপাদ্য আছে যিকিটা আমাৰ বিন্যাসৰ ক্ষেত্ৰত বহুতে ব্যৱহাৰ হৈ থাকে যিবিলাক কম্পিটিটিভ এক্সাম আছে হেবিলাকতো আমাৰ এটো ব্যৱহাৰ হয় আৰু ইয়াৰ প্ৰথম যেটো উপপাদ্য আছে উপপাদ্য 2 বুলি হেতু হৈছে এনটা ভিন্ন বস্তুৰ প্ৰতিটোকে মানে এনটা বস্তু আছে আৰু প্ৰতিটো ভিন্ন মানে বেলেগ বেলেগ প্ৰতিটোকে r বাৰ পৰ্যন্ত পুনৰাবৃত্তি কৰিব পাৰিলে যদি আমি r বাৰ পুনৰাবৃত্তি কৰি ৰিপিট কৰি যদি লব পাৰো তেতিয়া হলে আমাৰ npr n to the power r হয় এতিয়া আমাৰ যেটো টপিক 6.44 ইয়াত এটা উপপাদ্য আছে উপপাদ্যটো হৈছে 3 যদি nটা বস্তু p সংখ্যক একে হয় অইন q সংখ্যক একে হয় অইন r সংখ্যক একে হয় মানে nটা টোটাল বস্তু আছে তাৰে p টা একে টাইপৰ q টা একে টাইপৰ আৰু r টা একে টাইপৰ বস্তু আৰু বাকি যিখিনি বাকি থাকিলে nটাৰ ভিতৰত হেখিনি সব ভিন্ন ভিন্ন প্ৰতিটো বেলেগ বেলেগ তেন্তে হলে মুঠ বিন্যাসটো আমি কেনেকৈ পাও factorial n divided by যিবিলাক একে একে টাইপ থাকে হেবিলাকৰ সংখ্যাটো factorial কৰি পূৰণ কৰি লিখো তলফালে আৰু যিবিলাক ভিন্ন ভিন্ন হেবিলাক একচুয়ালি factorial 1 কৰি লিখিব লাগে কিন্তু যেটো factorial 1 ৰ মানটো 1 থাকে গতিকে হেখিনি আমাৰ লিখিব প্ৰয়োজন নাই গতিকে অকল টোটালটো লিখিম factorial কৰি পিনি আৰু divided by যিবিলাক আমাৰ একে টাইপ আহে হেবিলাক আমি factorial লৈ পিনি গুটেবোৰ পূৰণ কৰি দিম সো এটো কৰিলে আমাৰ ইয়াৰ ভ্যালু বিলাক আমাৰ আনসাৰ বিলাক ওলাই যায় এই আমাৰ উদাহৰণ যেটো 1 আছে টপিকটো আছে 6.4.4 উপপাদ্যটো আমি যেটো পাইছো তাৰ পাছত যেটো আৰু উদাহৰণ আছে উদাহৰণ নম্বৰ 1 তাত আমাৰ কি আছে চাও অংকবোৰৰ পুনৰাবৃত্তি নকৰাকৈ 0,2,3,4,5 অংক কেইটাৰ 3000 ৰ পৰা 4000 ৰ মাজত থকা কেইটা সংখ্যা গঠন কৰিব পাৰে উলিয়াবলৈ পাৰি হেতু আমাৰ উলিয়াব লাগে এতিয়া আমাৰ উলিয়াব লাগে কি আৰু লগতে আমাৰ মেইন কন্ডিশনটো কি দি আছে যে অংকবোৰ পুনৰাবৃত্তি কৰিব নোৱাৰি যদি এটা স্থানত আমি কোনোবা এটা অংক বহাও তেলে হে অংকটো পাছকিটা আমি ব্যৱহাৰ কৰিব নোৱাৰো হেতু মেইন হৈছে আমাৰ কন্ডিশনটো আৰু আমাৰ দিছে কি আমাৰ লাগে কি যে আমাৰ লাগে 3000 ৰ পৰা 4000 ৰ ভিতৰৰ সংখ্যা 3000 পৰা 4000 ভিতৰৰ সংখ্যা আমাৰ মেইন বস্তু মেইন যেটো ফোকাস কৰিব লাগিব যে হেতু হৈছে 3000 পৰা 4000 ভিতৰত থকা সংখ্যা বিলাকে আমাক দৰকাৰ গতিকে 3000 পৰা 4000 ভিতৰত আমাৰ কি আহিব 3000 আমাৰ 1 ৰ পৰা ডট গৈ আমাৰ কিমান আহিব 3999 আহিব লাষ্টটো মানে দুইটাৰ ভিতৰত থকা সংখ্যাবোৰ বুলি কোৱামতে কি আহিব 3001 ৰ পৰা স্টাৰ্ট কৰি 3999 লৈকে আহিব 4000 টো আমাৰ নাহে তাৰ মাজত থকাখিনি এতিয়া আমি যদি ইয়াত চাও
টোটেল আমাৰ ইয়াত কেইটা থাকে 3000 বা 4000 ভিতৰত যিবিলাক সংখ্যা থাকে তাত অংক কেইটা থাকে এটা দুটা তিনটা চাৰিটা মানে একক দশক শতক হাজাৰ হেতু থাকে সো এতিয়া আমাৰ এটো ইউনিটস প্লেস এটো হৈছে 10 এটো হৈছে 100 আৰু এটো হৈছে 1000 এতিয়া আমাৰ ইয়াত আমাৰ সংখ্যা কিটা কোন কিটা আজি কিটা অংক কিটা চাও কোন কিটা দিয়া আছে অংক কেইটা হল 0,2,3,4,5 0,2,3,4,5 অংক কেইটা হল 0,2,3,4,5 আৰু লগতে কি দিছে পুনৰাবৃত্তি নহয় আৰু পুনৰাবৃত্তি নহয় বুলিছে পুনৰাবৃত্তি নহয় এতিয়া আমি চাও যেতিয়া আমাৰ 3000 ৰ পৰা 4000 ভিতৰত আমাৰ অংক বিলাক গঠন কৰিব লাগে মানে অংক ব্যৱহাৰ কৰি আমি সংখ্যা বিলাক গঠন কৰিব লাগে এতিয়া এই যেটা 3000 ৰ পৰা 4000 ভিতৰত যেটো প্ৰথম আছে মানে হাজাৰৰ যেটো স্থান তাৰ কাৰণে আমাৰ কোনটো ফিক্স হৈ যাব ইয়াৰ কাৰণে আমাৰ 3 যেটো অংক হেতু আমাৰ ফিক্স হৈ যাব কাৰণ যিমান সংখ্যা লাভ সকলোৰে ফ্ৰন্টত হাজাৰৰ স্থানটোত আমাৰ 3 থাকিব গতে ইয়াৰ কাৰণে 3 টো ফিক্স হ'ব গতিকে ইয়াৰ পাছত আমাৰ যদি ৰিপিট নহয় তেতিয়া হলে ইয়াৰ কাৰণে আমাৰ টোটেল কেটা থাকিলে এটা স্থান দুটা স্থান তিনটা স্থান থাকিলে আৰু ইয়াৰ কাৰণে আমাৰ অংক কেটা থাকিলে ইয়াৰ 3 টো আমাৰ গুছি গল এই 3 টো আমাৰ 1000 ৰ কাৰণে গুছি গল বাকি কেটা থাকিলে এপিনে দুটা মানে টোটেল ইয়াৰ কাৰণে কেটা থাকিলে 4টা থাকিলে ঠিক আছে এতিয়া আমি লিখিম কেনেকে যেহেতু সংখ্যাবোৰ 3000 ৰ পৰা 4000 ৰ ভিতৰত এতেকে হাজাৰৰ স্থানৰ অংকটো হ'ব 3 বাকি খালি স্থান কেটা থাকিলে হেতু ফিক্স হৈ গল এটা আমাৰ দৰকাৰ নাই গতিকে বাকি খালি স্থান আমাৰ কিমান আছে বাকি খালি স্থান কেটা আছে 5 কেটা আছে টোটাল কেটা আছে 3টা আছে আৰু মুঠ বাকি অংক কিমান আছে বাকি অংক কেটা আছে 0 to 45 টোটাল আমাৰ 4টা আছে 4টা এতেকে ডাইৰেক্ট আমি সূত্ৰ লগাই কি লিখিব মুঠ বিন্যাসটো আমাৰ ডাইৰেক্ট কৰিলে কি হ'ব 4p3 হ'ব 4p3 মানে আমাৰ কিমান লাগবগে এটা আমি ডাইৰেক্ট কৈছিলো 4p3 মানে কিমান লাগে ডাইৰেক্ট আমাৰ কিমান লাগবগে যদি আমি ফৰ্মুলা ইউজ কৰি তেতিয়া কিলা চাও ইকুৱেলছ টু 4p3 মানে কিমান হ'ব ফেক্টৰিয়েল 4 ডিভাইডেড বাই ফেক্টৰিয়েল 4 মাইনাস 3 ওলাব তাৰ মানে কিমান লাগবগে 4 into ফেক্টৰিয়েল ডাইৰেক্ট লিখিলো ফেক্টৰিয়েল 4 into 4 minus 3 ফেক্টৰিয়েল 1 তাৰ মানে আমাৰ ফেক্টৰিয়েল অকল 4 ওলাইছে তাৰ মানে কিমান লব 4 into 3 into 2 into 1 তাৰ মানে কিমান লবগে 3 গুণ 6 6 গুণ 24 তাৰ মানে আমাৰ কি হলগে সংখ্যাবোৰ যদি পুনৰাবৃত্তি আমাৰ নহয় 3000 ৰ পৰা সংখ্যা মানে আমাৰ যিবিলাক অংকবিলাক যদি পুনৰাবৃত্তি নহয় তেতিয়া হলে 3000 ৰ পৰা 4000 ৰ ভিতৰত মুঠ আমাৰ সংখ্যা গঠন কৰিব পাৰিব 24টা এটো লাষ্টত লিখি দিলে হল এতেকে নিৰ্ণয় সংখ্যা আমি কিমান উলিয়াব পাৰো পুনৰাবৃত্তি যদি নহয় অংকবোৰ তেতিয়া হলে আমি 24টা আমি সংখ্যা উলিয়াব পাৰো গতিকে আমাৰ গঠন কৰিব পাৰিব লিছে গতিকে আমি 3000 ৰ পৰা 4000 ভিতৰত যিকিটা দিছে 0 to 3 4 5 অংক কেটা ব্যৱহাৰ কৰি টোটাল 24টা সংখ্যা আমি গঠন কৰিব পাৰো নেক্সট উদাহৰণ নম্বৰ আমাৰ দুইটো দিয়া আছে ইংৰাজী অক্ষৰমালাৰ যিকোনো তিনিটা অক্ষৰ ব্যৱহাৰ কৰি গঠন কৰিব পৰা মুঠ শব্দ সংখ্যা কিমান কৈছে সো ইংৰাজী অক্ষৰমালাত এৰ পৰা জডলে মুঠ আমাৰ কিমানটা থাকে মই ডাইৰেক্ট কৈছো এই ক্ষেত্ৰত মুঠ অক্ষৰ ক্যাপিটেল A এৰ পৰা ক্যাপিটেল Z লৈ থাকে সমান 26টা এটা আমাৰ কেটা লব লাগে আমাৰ যিকোনো তিনিটা লব লাগে ব্যৱহাৰ কৰিব পৰা অক্ষৰ
ইকুৱেলছ টু 3 যিকোনো 3 ল'ব লাগে এটাকে মুঠ শব্দৰ সংখ্যাটো আমি ডাইৰেক্ট কৰিলে হৈ যাব মুঠ শব্দৰ সংখ্যা ইয়াত আমাৰ ৰিপিটেশন নট এলাউড যিকোনো 3টা ল'ব লাগে হা তাৰমানে কি হ'ব 26p3 এটো কৰিলে আমি হৈ যাব তাৰমানে কিমান ল'ব 26 ডিভাইডেড বাই ফেক্টৰিয়েল 26 minus 3 তাৰমানে কিমান ল'ব 26 into 25 into 24 into factorial 23 এনেকৈ ভাঙিয়ে লওঁ ডাইৰেক্ট আৰু তলপিনে আমাৰ 26 minus 23 আহিব কেনসেল কৰোঁ আৰু এইটো আমাৰ পূৰণ কৰিলে আমাৰ কিতাপত অলৰেডি কৈ থোৱা আছে এইকেইটা আমাৰ পূৰণ কৰিলে আমাৰ এনসাৰটো কিমান আহে 15600 15600টা আমাৰ শব্দ এনেকৈ শব্দ আমাৰ গঠন কৰিব পাৰি নেক্সট আইডিয়া চাও নেক্সট আমাৰ কি আছে নেক্সট উদাহৰণ নম্বৰ 3 টো আছে 5 জন ছাত্ৰ আৰু 4 জনী ছাত্ৰীক এখন দীঘল বেঞ্চত দুজন ছাত্ৰৰ মাজত এজনীকৈ ছাত্ৰী কিমান ধৰণে বহাব পাৰে সো ইয়াত আমাৰ কি দিয়া আছে ছাত্ৰৰ সংখ্যা equals to 5 ছাত্ৰীৰ সংখ্যা equals to 4 এটা দুজন ছাত্ৰৰ মাজত বেঞ্চখনত এগৰাকীকে ছাত্ৰী বহাব লাগে তাৰমানে টোটাল আমাৰ কিমান আছে টোটাল আমাৰ 9 জন বহিব পাৰে মানে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 এতিয়া আমাৰ কেনেকৈ বহিব বয় 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 সো ইয়াত আমাৰ কেনেকৈ হ'ব লাগিব আৰু ইয়াৰ মাজত আমাৰ গাৰ্ল 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 এনেকৈ আহে এটো 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 টোটাল আমাৰ কেইটা আহিলে 1 2 3 4 গাৰ্ল 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 এটো আমাৰ বয় 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 এতিয়া আমাৰ এটা যদি আমি যিখন বনাই ললো এই যদি আমি ফিগাৰটো চাও ইয়াত আমাৰ 5 জন টোটাল লৰা আছে 5 জন লৰাৰ কাৰণে আমাৰ স্থান কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে আমি ডাইৰেক্ট লিখিব পাৰো এই ক্ষেত্ৰত 5 জন ছাত্ৰ বুলি আছে ছাত্ৰক ফেক্টৰিয়েল 5 পাঁচটা স্থানত ফেক্টৰিয়েল 5 মানে কি একচুয়ালি 5p5 ধৰণে বহাব পাৰে তো এই ক্ষেত্ৰত 5 জন ছাত্ৰৰ 5 জন ছাত্ৰক পাঁচটা স্থানত 5p5 ধৰণে বহাব পাৰি ইয়াৰ পাছত 4 জনী ছাত্ৰীক 4টা স্থান আছে ছাত্ৰীৰ কাৰণে 4টা স্থানত 4p4 ধৰণে বহাব পাৰি একেবাৰে ইজি হয় এটো 5টা লৰা আছে 5টা স্থান আছে বা 5 জন ছাত্ৰ আছে 5টা স্থান আছে গতিকে 5p5 ধৰণে বহাব পাৰি যদি nটা স্থানৰ পৰা যদি আমি nটা বস্তু যদি rটা স্থানত বহাব লাগে তেলে npr হয় ঠিক তেনেদৰে 5টা লৰা আছে আমি 5টা স্থানত বহাব লাগে গতিকে আমি কি হল 5p5 ধৰণে বহাব পাৰি ঠিক তেনেদৰে 4টা স্থান আছে কাৰ কাৰণে ছোৱালী 4 জনীৰ কাৰণে গতিকে আমাৰ ছাত্ৰী 4 জনীক আমাৰ বহাব লাগে কেনেকৈ 4p4 ধৰণে বহাব পাৰি এটা আমি এতেকে নিৰ্ণয় বিন্যাস বুলি লিখি দুইটা আমাৰ পূৰণ কৰিলে হৈ যাব 5p5 into 4p4 5p5 মানে কি আছিল npn মানে আমাৰ কি আছিল npn মানে আমাৰ কি আছিল ডাইৰেক্ট আমাৰ npn এইটো npn মানে আমাৰ কি আছিল ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus n তাৰমানে কি আহিলে ফেক্টৰিয়েল n আহিলে গতিকে আমাৰ কি হ'লগে এইটো ফেক্টৰিয়েল 5 into ফেক্টৰিয়েল 4 তো ফেক্টৰিয়েল 5 মানে আমাৰ কিমান হয়গে 5 into 4 into 3 into 2 into 1 into 4 into 3 into 2 into 1 আৰু এইটো মানে কিমান আহে 5 4 গুণ 20 3 গুণ 6 120 into 4 গুণ 12 2 গুণ 24 তাৰ মানে আমাৰ পূৰণ কৰিলে কিমান আহিবগে 120 into 24 48 2880 তাৰ মানে আমাৰ কিমান আহেগে আনসাৰটো ইকুৱেলছ আমাৰ কি আহে 2880
2880 ধৰণে ইয়াত বহুৱাব পাৰি গতিকে ইয়াৰ এনসাৰ আমাৰ এইটোৱে নেক্সট আমাৰ কোৱেশ্চন আছে উদাহৰণ নম্বৰ 4 টো ছখন কিতাপ পাঁচটা বেগত কিমান ধৰণে ভৰাব পাৰিম উদাহৰণ 4 আমাক কি আছে মুঠ কিতাপৰ সংখ্যা আমাৰ ইয়া আছে কিমান 6 মুঠ বেগৰ সংখ্যা কি আছে কিমান আছে 5 এতিয়া আমাৰ মানে খালি স্থান কেটা আছে পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 1 2 3 4 পাঁচটা আমাৰ খালি স্থান আছে সো পাঁচটা খালি স্থানত আমাৰ ছখন কিতাপ ভৰাব লাগে এতিয়া আমি চাও যে একম কিতাপখন পাঁচটা স্থান আছে পাঁচটা বেগ মানে কিমান ধৰণে ভৰাব পাৰি কিমান ধৰণে ভৰাব পাৰি একম কিতাপখন প্ৰথম কিতাপখনে পাঁচটা বেগত কিমান ধৰণে ভৰাব পাৰি ইয়াৰ বেগ কিটা যিকোনো এটা বেগত ভৰাই দিলে হ'ল পাঁচ ধৰণে ঠিক তেনেদৰে 2 নং কিতাপখন পাঁচটা বেগত ভৰাব পাৰি বেগটো আমাৰ পাঁচটা আছে যিকোনো এটা বেগত ভৰাবহে লাগে গতিকে আমি গুটেই কিটা কনসিডাৰ কৰিম বোলে এইটো বেগত এখন কিতাপ ভৰালো তাৰ পিছত বোলে আমি এইটো কিতাপ ভৰাব বোলে নোৱাৰি হেতু কথা দিয়া নাই আমাৰ ইয়াত কোনো কন্ডিশন দিয়া নাই গতিকে আমি এখন কিতাপ পাঁচটা বেগত ভৰাব লাগে কিমান ধৰণে ভৰাব পাৰি হৈছে গতিকে প্ৰথম কিতাপখন আমি পাঁচটা বেগত পাঁচ ধৰণে ভৰাব পাৰি ঠিক তেনেদৰে 2 নং কিতাপখনো পাঁচটা বেগত পাঁচ ধৰণে ভৰাব পাৰি 3 নং কিতাপখনো আমাৰ পাঁচটা বেগত ভৰাব পাৰি সমান পাঁচ ধৰণে ঠিক তেনেদৰে 4 নং কিতাপখনো পাঁচটা বেগত ভৰাব পাৰি সমান পাঁচ ধৰণে গুটেই কিটা বেগে খালি আছে ভৰাব লাগে কিমান ধৰণে প্ৰথমখন ইয়াত ভৰালো পাঁচ ধৰণে 2 নম্বৰখনত নেকি ইয়াতে ভৰাব যিকোনো ধৰণৰ বেগত ভৰাব পাৰো আমি তেনেকৈ যিকোনো বেগত আমি ভৰাব পাৰো 5 নং কিতাপখন ভৰাব পাৰি আমাৰ পাঁচ ধৰণে আৰু 6 নং কিতাপখনো ভৰাব পাৰি আমাৰ পাঁচ ধৰণে এতেকে মুঠ বিন্যাস কিমান হ'ব গুটেই কিটা পূৰণ কৰিলে হৈ যাব মুঠ বিন্যাস ইকুৱেলছ টু 5 into 5 into 5 into 5 into 5 into 5 তাৰমানে আহিলে 125 into 125 দুইটা আমাৰ পূৰণ কৰিলে ডাইৰেক্ট আমাৰ এনসাৰ ইয়াত দি থৈ আছে 15625 15625 গতিকে এটা পূৰণ কৰিলে আমাৰ 15625 এইটো হৈছে আমাৰ ইয়াৰ এনসাৰটো এতিয়া আমাৰ নেক্সট যেটো উদাহৰণ আছে হেতত আছে আসামিজ শব্দটোৰ অক্ষৰ কেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি বুলিছে সো ইয়াত চাও প্ৰথম দিয়া যেটো শব্দ হৈছে এটো আসামিজ এ এস এস এ এম ই এস এ সো ইয়াত আমাৰ মুঠ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা অক্ষৰ আছে গতিকে মুঠ অক্ষৰ 8 এৰ সংখ্যা কেইটা আছে এটা দুটা আছে এছৰ সংখ্যা কেইটা আছে এটা দুটা তিনটা এস আছে এম কেইটা আছে এম অকল এটা আছে ই কেইটা আছে ই আমাৰ এটা দুটা আছে গতিকে মুঠ শব্দৰ সংখ্যা ডাইৰেক্ট মই কৰিছো মুঠ সংখ্যা আমি কি কৰিম টোটাল যিমান আছে হেতু আমি ওপৰ লম ফেক্টৰিয়েল 8 আৰু যিকিটা ৰিপিট হৈছে মানে এই সংখ্যা দুটা তিনটা দুই একটো বাদ দি একটো দকা নাই যিবিলাক আমাৰ একতকে বেছি বেছি আছে হেবিলাক আমি তলপেনে ফেক্টৰিয়েল কৰি লিখিম মানে ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 2 এতিয়া আমি এটো সমাধান কৰি দিলে আমাৰ হৈ যাব তাৰমানে কিমান আহিব 8 into 7 into 6 into 5 into 4 into factorial 3 লিখে লও কাৰণ factorial 3 অলৰেডি আছে factorial 2 টো ভাঙিলে 2 into 1 into factorial 3 টো factorial 3 হ 2 into 1 আহিব factorial 2 টো ভাঙিলো এতিয়া আমাৰ ইয়াত আমাৰ এই factorial 3 টো factorial 3 আমি কাটি দিলো ইয়াত দুইতে 8 কাটিলো 4 বাৰ গল আকৌ এই দুইতে 4 কাটিলো দুবাৰ গল তাৰ মানে কিমান লাগে 2 7 গুণ 14 into 7 গুণ 30 120 ওলালে তো 14 আৰু 12 কইলে 28 14 861 মানে 1680 তাৰ মানে আসামিজ শব্দটোৰ পৰা যিকিটা অক্ষৰ পাও আখৰ পাও হেকেটা ব্যৱহাৰ কৰি টোটাল আমি কিমান আমি শব্দ গঠন কৰিব পাৰো 1680 টা শব্দ আমি গঠন কৰিব পাৰো সো এইকেটা হৈছে আজিৰ যেটো ক্লাস তাৰ কেটামান অংক কৰি দিলো আৰু ইয়াৰ পাছত আমি ইয়াৰ পাছত যেটো এক্সাৰসাইজ আছে 6.2 এক্সাৰসাইজটো আমি কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ